নৃশংসতাৰ বলি হৈ মৃত্যু হোৱা মন্তাজ আলীৰ বৃদ্ধা মাতৃক সাহায্যৰ দাবী জানাজা সম্পন্ন। কোকৰাঝাৰ জিলাৰ ফকীৰাগ্ৰাম থানাৰ অন্তৰ্গত বেছিমাৰী গাঁৱত নৃশংসতাৰ বলি হৈ মৃত্যু হোৱা মন্তাজ আলীৰ বৃদ্ধা মাতৃক আৰ্থিক সাহায্য প্ৰদান কৰাৰ দাবী জনাইছে গাঁৱৰ ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে। আজি ৰাতিপুৱা 10:30 বজাত জানাজা সম্পন্ন হয় মৃত মন্তাজ আলীৰ। আজি জানাজাৰ সময়ত ৰাইজক দেখা কৰে কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইষ্টাৰী আৰু দুধমা পৰিষদীয় সমষ্টিৰ MCLA প্ৰকাশ বসুমতাৰীৰ লগতে অঞ্চলটোৰ বিভিন্ন ব্যক্তিসকল। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰৰ ৰিপৰ্ট। যিটো নিৰ্মমভাৱে মাৰি পেলাই হত্যা কৰা হ'ল, এইটো অতিকৈ নিন্দনীয়। এই ঘটনাক মই নিন্দা কৰিছোঁ আৰু যিহেতু FIR দিয়া হ'ল পৰিয়ালৰ ফালৰ পৰা কেইজনমান মানুহক মানে চিনাক্ত কৰা হৈছিলে যে মৃত্যুৰ আগত তেওঁ 3জনৰ নাম কৈ গৈছে বুলি এতিয়া আমি গম পাইছোঁ। গতিকে ইয়াৰ ওপৰতে আৰম্ভ কৰি পেলাই যাতে গোটেই তদন্ত প্ৰক্ৰিয়াটো হয় আৰু যিসকলে এই মাৰ্ডাৰ কেছৰ লগত জড়িত আছে তেওঁলোকক কাৰেক্ট কৰিব লাগিব, কোনো যাতে ৰেহাই নাপায়। কাৰণ সমাজত মানে এনেকুৱা কিছুমান উদ্ভণ্ডালী যুৱকবিলাকে যাতে আইনটো যাতে হাতত ল'ব নোৱাৰে, সমাজ ব্যৱস্থাটো যাতে তেওঁলোকে ধ্বংস কৰিব নোৱাৰে, তাৰ কাৰণে পুলিচ প্ৰশাসন অলপ কঠোৰ হ'ব লাগিব। গতিকে যি FIR দিয়া হ'ল, যাৰ নাম দিয়া হ'ল, সেই তেওঁলোকক য'তে নাথাকক তেওঁলোকক কাৰেক্ট কৰিব লাগে আৰু তেওঁলোকে যাতে শাস্তি পায় এইটো মই কামনা কৰোঁ। আৰু যিহেতু দুখীয়া পৰিয়াল, এতিয়া গম পাইছোঁ অকল মাকে আছে তাতে, তাৰ কাৰণেও চৰকাৰৰ ফালৰ পৰা যি ব্যৱস্থা আছে সেই ব্যৱস্থাটো যাতে আমি কৰিব পাৰোঁ, সেইকাৰণে মই গাঁৱৰ মুৰব্বীসকলক কৈছোঁ আপোনালোকে জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰক। ইয়াত যাতে চৰকাৰীভাৱে যি এটা সাহায্য পাব লাগে তেওঁৰ পৰিয়ালে যাতে পায়। আৰু লগতে এই ঘটনাৰ লগত ইয়াত গম পালোঁ যে ডক্টৰৰ এটা গাফালতি, পুলিচে ডক্টৰক তাত লৈ গৈছিলে হস্পিটেলত, কিন্তু তেওঁ কোনো ধৰণৰ মানে তেনেকুৱা চেকআপ কৰা নহ'ল, কোনো ব্যৱস্থা নকৰি পেলাই চিধাকৈ তেওঁক ফিটনেছ এটা চাৰ্টিফিকেট দিছে। তো ইয়াৰ অলপ সময়ৰ পিছত মানে 5 মিনিট বুলি কৈছে, ইয়াৰ অলপ সময়ৰ পিছতে মানুহজন মৃত্যু হ'ল। তো তেনেকুৱা ডক্টৰকো মানে কোন আছিলে সেই সময়ৰ দায়িত্বত, তেওঁ কিয় কৰিলে, এইবিলাক তদন্ত কৰাৰ প্ৰয়োজন আছে আৰু তেনেকুৱা মানে যাতে পিছত হ'ব নোৱাৰে তাৰ কাৰণে প্ৰশাসনে ব্যৱস্থা ল'ব লাগে। এই কথাটো মই দাবী জনাম, যাতে তেনেকুৱা কোনো ডক্টৰে যাতে মানে নিজে নাচায়, মানে কোনো মানুহকে তেনেকুৱা ফিজিকেল ফিটনেছ তেনেকুৱা দিব নোৱাৰে, তাৰ ব্যৱস্থা যাতে হয় পৰৱৰ্তী সময়ত। আৰু যিসকলে তেনেকুৱা কাৰ্যৰ লগত জড়িত আছে ডক্টৰ, তেওঁলোকেও যাতে শাস্তি পায়।